নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এমবি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক হিয়াৰে স্বাগতম জনাইছোঁ। ঘৰৰ ব্যক্তিগত কাৰণৰ বাবে মই আপোনালোকৰ আগত ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ, তাৰ বাবে মোক ক্ষমা কৰিব। আজি মই বহুত সুখী, কাৰণ প্ৰত্যেকৰ জীৱনতেই কিবা নহয় কিবা সপোন থাকে। তাৰ প্ৰথমবাৰৰ বাবে পোনপ্ৰথমে সপোনটো থাকে এইটোৱেই যে নিজৰ এখন ঘৰ হওক, নিজৰ এটা পকী ঘৰ হওক, আৰু সেই পকী ঘৰত নিজৰ পৰিয়ালৰ লগত সুখ শান্তিৰে আমি জীৱন অতিবাহিত কৰিব পাৰোঁ। সেইটোৱে হ'ল আমাৰ প্ৰকৃত জীৱন। গতিকে এই সপোন পূৰণ কৰাত আমাক সহায় কৰিলে অসম চৰকাৰে। গতিকে অসম চৰকাৰক ইয়াৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলে আমাৰ এই সপোন দিঠকত পৰিণত কৰাত যথেষ্টখিনি অৰিহণা যোগোৱাৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু যিসকলে বৰ্তমানেও এতিয়াও আই ঘৰ লাভ কৰা নাই, তেখেতসকলেও নিৰাশ নহয়, তেখেতসকলেও লাভ কৰিব। গতিকে তেখেতসকলে তেখেতসকলে পঞ্চায়ততে হওক বা টাউন কমিটিতে হওক, তেখেতসকলৰ যি নথি পত্ৰ জমা দিব লাগে সেইখিনি তেখেতসকলে জমা দিব, আৰু তেখেতসকলে নিশ্চয় সেই চৰকাৰী ঘৰ লাভ কৰিব। কাৰণ এনেও আমাৰ এই চৰকাৰখন নিকা হয়। গতিকে আমি এই দৰিদ্ৰ সীমাৰেখাত বাস কৰা ব্যক্তিসকলে চিন্তা কৰিব নালাগে। গতিকে আপোনালোকেও লাভ কৰিব। গতিকে আশা ৰাখিলোঁ আপোনালোকে নিৰাশ নহয়, আপোনালোকৰ প্ৰয়াস আগবঢ়াই যাওক আৰু সদায় সৎ পথত থাকি কৰ্ম কৰি যাওক। এদিন আপোনালোকক ভগৱানে নিশ্চয় সহায় কৰিব। আৰু এইখিনিকে কৈ আজি মই মোৰ এই ভিডিঅ'টো আপোনালোকৰ বুলি আগবঢ়ালোঁ। আৰু এইখিনিতে এটা কথা কওঁ, যিসকলে বৰ্তমানেও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলেও চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাই আছে, তেখেতসকলকো কৈছোঁ যে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিব, আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক, আজি আমাৰ ঘৰত কেনেধৰণেনো আমাৰ এই ঘৰৰ শুভাৰম্ভ কৰিলোঁ তাৰ কিছু দৃশ্য মই আপোনালোকৰ আগত দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। আশা ৰাখিলোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তেনেহ'লে আহক, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাৰ এপিত বসন মোৰ হৰি হৰি এপিত বসন চৰণে নুপুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা হাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি এ হরিয়ে শ্যাম বরণ দেহা তোমার এ পিত বসন মোৰ হৰি হৰি এ পিত বসন চৰণে নুপুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি এ হৰিয়ে শ্যাম বৰণ দেহা তোমাৰ এ পিত বসন মোৰ হৰি হৰি এ পিত বসন চৰণে নুপুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা হাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি এ হরিয়ে শ্যাম বরণ দেহা তোমার এ পিত বসন মোৰ হৰি হৰি এ পিত বসন চৰণে নুপুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা হাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি এ হরি
পিত বসন চৰণে নুপুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা হাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি এ হরিয়ে শ্যাম বরণ দেহা তোমার এ পিত বসন মোৰ হৰি হৰি এ পিত বসন চৰণে নুপুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা হাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি এ হরিয়ে শ্যাম বরণ দেহা তোমার এ পিত বসন মোৰ হৰি হৰি এ পিত বসন